জয় শ্ৰীকৃষ্ণ বন্ধু বান্ধৱীসকল, আজিৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি যাই আছোঁ গুৱাহাটীত মেইনলি কিহৰ কাৰণে যাই আছোঁ আপোনালোকে গম পাব কিছু সময় পিছতে, গতিকে এতিয়া বলক। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা এনেকুৱা ঠাইৰে লৈ যাম, কি ধুনীয়া পাব আপোনালোকে এই ঠাইডোখৰেদি গ'লে। কিছু সময় পিছতে আপোনালোকে সেই ঠাইডোখৰ উপভোগ কৰিবলৈ পাব, গতিকে ভিডিঅ'টো সকলোৱে চাই থাকিব। কি এইখিনি গোটাই ৰাস্তা ভাঙা। আজি বতৰটো কিন্তু বেছ ফৰকাল বতৰ দিছে দেই একদম। এতিয়া কিছু সময় পিছতে মই হাতত ইয়াতে গ্লভছ আৰু চলাটো অলপ হেৰি কৰি ল'ম, মানে শ্লিপ মাৰি ল'ম, নহ'লে ৰ'দত একদম এই হাত এনেকুৱা কালাৰ হৈ যাব একদম। এতিয়া সোনকালে বকলৈ বলক। ফৰকাল বতৰ কোৱাৰ লগে লগে লাজ পাল নেকি বতৰটো? বতৰটো চোন আৰু কিবা সেমেকা কৰিব ধৰিলহে, বৰষুণ নিদিব দেই। এইখিনি ৰাস্তা বুলিবই নোৱাৰি। এইখিনিত আৰু সদায় জাম থাকেই। মটো ব্লগৰ ৰিয়েকশ্যন, আজি অলপ ৰিয়েকশ্যনো কেপচাৰ কৰিম, কেনেকুৱা ৰিয়েকশ্যন পাওঁ। ৰিয়েকশ্যন পোৱা যায় এটা দুটা হ'লেও ভিডিঅ' বনাব আহিলে। 1 2 3 অলপ দিন আহিলে উপায় নাই। কেনেকৈ বুলাইছে ন মানুহটোৱে, কিবা অসুখে নে কি বা। অকলে আহিব দিব নালাগে, কেতিয়াবা আৰু গাড়ী খুন্দাই যাব, লগত এজন গাৰ্জেন আহিব লাগে। তো গাইছ, এতিয়া হাত মোজা এইবিলাক পিন্ধি লওঁ, এতিয়া মানে ফাইনেলি যাবৰ হ'বতো। হাতৰ শ্লিপবিলাক মাৰি লওঁ, নহ'লে ৰ'দত ক'লা হৈ যাব লাগিব একদম। হাতৰ শ্লিপ মাৰি ল'লোঁ, এইবাৰ হাত মোজা পিন্ধি ল'ম, গ্লভছ। তাৰপিছত একদম ধুনীয়াকৈ গুৱাহাটীলৈ যাম। এতিয়া আৰু হাত ক'লা হ'ব নোৱাৰে নে কি কয়? তো গাইছ, বকৰ পৰাই যাম ষ্টাৰ্ট হ'ল, মানে ঘৰৰ পৰা ওলাই যাম পালোঁ। বাৰু কিমান এই ভালকৈহে পচে নেকি ভৰিত? এই মানে স্বভাৱ গাড়ীবিলাকৰ, নামি যাই পেলাই কোবাব লাগে সিহঁতক, কহয়ো নাচায় ডাইৰেক্ট। আৰু মানে চলো ফাল্টু মানুহ। হাতখন অলপ বিষাইছে।
এৰি নিদিওঁ দিয়কচোন, কাৰণ আগত গাড়ী আছে নহয়। কি সুন্দৰ কাম কৰিছে দেখিছে। 5-6 লাখ টকাৰ গাড়ী থাকে এইবিলাক, আমি আমাৰ গাড়ীতে বনাই লৈছোঁ। তো গাইজ শ্যামলৰ ভোক লাগি গ'ল, ল' ফিউল লেভেল। এতিয়া গৈ গৈ বিজয়নগৰত ইয়াক খুৱাই দিম আৰু 500 টকা খাব আৰু এইবাৰ। এইখিনিত চিটিং 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 তলেদি নামি যাম। শ্যামলক অলপমান খুৱাই দিওঁ, বিৰাট ভোকা হৈ আছে। 500 টকা এখন খুৱাই দিওঁ আৰু ইয়াক। দিব শ্যামলক খুৱাই দিলোঁ 500 টকা। এতিয়া আজিৰ দিনটোৰ কাৰণে ই চলাই দিব আৰু গুৱাহাটীৰ পৰা অহালৈকে। আৰু যদি অলপ ইয়াক পাগলা মোচনত চলাওঁ তেতিয়াহ'লে আজি 500 টকা দিলোঁ নহয় ইয়াক, কালি শেষ, অহাকালি শেষ কৰি দিব। অহাকালি আৰু 500 টকা দিব লাগিব। মানে বিৰাট খকুৱা দেই, যদি ভালকৈ চলোৱা নাযায় বিৰাট খায়। ৱেলকাম টু পলাশবাৰী। তো বন্ধু বান্ধৱীসকল, আপোনালোকক যে কৈছিলোঁ এডোখৰ ভাল লগা ঠাই আছে বুলি, আপোনালোকক তালৈকে লৈ যাম। গতিকে আমি সেই ভাল লগা ঠাইখিনি আহি পালোঁ। এয়া চাওক পৰিৱেশ। মালিগাঁৱৰ নতুন ব্ৰিজ। কি ধুনীয়া পাণবজাৰ 7 কিলোমিটাৰ। এতিয়া আমি প্ৰথমতে পাণবজাৰলৈ যাম, তাৰ পৰা যাম লাখটকীয়া, তাৰ পৰা উলুবাৰী ছাইডতো যাব লাগিব। কাম এটা আছিলে কিন্তু বাপৰে বাপ, কিন্তু টাইমহে বা মিলে না নিমিলে চাওঁ, কাৰণ মোৰ ঘড়ীৰ বেটাৰীটো চেঞ্জ কৰিব লাগে। ইয়াতে বোলো অলপ দিওঁ, কিন্তু কি মজা লাগিছে চাওক। গধূলি আহি আৰু বেছি ভাল লাগে, লাইটবিলাক জ্বলি থাকে যে, ধুনীয়া লাগে গধূলি আহিলে। হাৰে কা সাহাৰা বাবা সাই হামাৰা, ৱাহ, জয় শ্ৰী ৰাম। আয়ৈ এমান দিছে। কমপ্লিট। এতিয়া আমি প্ৰথমতে নভেলটিলৈ যাম, তাতে কেইখনমান কিতাপ কিনিব, সেইখিনি কিনি আমি লাখটকীয়ালৈ যাম। গোপ্ৰৰ কাৰণে বেটাৰী আৰু এডাল ষ্টেণ্ড কিনিব। এতিয়া নভেলটিলৈ বলক। আমাৰ গাড়ী পাৰ্কিংহে কোনপিনে পাম, ইয়াতে চাই লওঁ পাৰে নেকি মিলাব কোনোবা ফালেদি। নামিলোচোন লওক। তো গাইছে এইখিনিতে অলপমান ঠাই পালোঁ, ইয়াতে থৈ দিওঁ আৰু। পাণবজাৰৰ পৰা ওলাই দিলোঁ। এতিয়া আমি যাম লাখটকীয়া। গোপ্ৰৰ কাৰণে বেটাৰী ল'ব আৰু
ষ্টেণ্ড ল'ম এডাল, মানে ষ্টেণ্ড নহ'লে এই ব্লগ বনাব দিগদাৰ। মটৰ ব্লগত বাৰু টেনশ্যন নাই, কিন্তু নৰ্মেল ভিডিঅ' বনাব বৰ দিগদাৰ। সেইকাৰণে আজি এডাল ষ্টেণ্ড লৈ ল'ম। এইফালেদি চিধা, এইফালেদি গ'লে আৰু দীঘলী পুখুৰীৰ এক পাক মাৰা যাব, আৰু এতিয়া চিধা যাব লাগিব টকীয়ালৈ যাবলৈ। তো গাইজ দোকানখন এইখিনিতে আছে, আমি এইখিনি পাৰ হ'ব লাগিব। এই ৰাম গাড়ী, অজস্ৰ গাড়ী। দোকানখন সন্মুখতে আছে, ৰ'বক গাড়ীয়ে থ'ব জেগা পাওঁ নে নাপাওঁ। এইখিনিতে থৈ দিওঁ গাড়ীখন, দোকানখনলৈ যাওঁ এতিয়া। যাওঁ চলো। এইখনে দোকানখন নিকন বুলি যে লিখা আছে, এইখনতে পাম আমি গোপ্ৰৰ বেটাৰী। ইয়াতে আছে। তো গাইজ বেটাৰী ল'লোঁ, 4200 টকা গ'ল দুটা বেটাৰীত। মানে এটা কিনিলে 2700 টকা আৰু দুটা কিনিলে 4200 টকা, মানে 2100কৈ পৰি গ'ল। আৰু বাকী ষ্টেণ্ডডাল আজি নাপালোঁ। ষ্টেণ্ডডাল তেওঁলোকে অৰ্ডাৰত দি দিব, আজি আহিলে ফোন কৰিব বুলি কৈছে। বাকী গোপ্ৰৰ বস্তু ইয়াতে পায় আৰু গোটেই, তেওঁলোকৰ তাৰ পৰাই কিবা লাগিলে লওঁ। গতিকে এতিয়া আমি যাম এটি ৰোড। কিমান 10 টকা? পাৰ্কিং ফিজ তো ভাইছ 10 টকাৰ চোনা লাগি গ'ল। ইয়াতে বোলে পাৰ্কিং ফিজ দিব লাগে। হা নাজানো কি বা চিষ্টেম এমাহাত 10 টকা বোলে পাৰ্কিং ফিজ দিব লাগে। দি দিলোঁ আৰু 10 টকা পাৰ্কিং ফিজৰ নামত নহয়, এনেই দি দিছোঁ। তো গাইজ আমি এতিয়া উলুবাৰীলৈ যাওঁ। এটি ৰোডত আহোঁতে ইয়াতে সোমাম দোকানত, এই বাইকৰ কিবা অলপ বস্তু ল'ব লগা আছে। এতিয়া আমি প্ৰথমতে উলুবাৰী যাম। তো গাইজ ফাইনেলি MG সলিউশ্যন পালোঁ। এতিয়া বাইকৰ পাৰ্কিংহে ৰ'বক, কোনপিনেদি পাওঁ বাইক পাৰ্কিং। ইয়াতে থওঁ নেকি? চামচোন ইফালে দিয়া। এই ভিতৰে দি যাব লাগিব, খৰিটো ওলাই লৈ লওঁ। তো গাইজ এই ঘড়ীটো এতিয়া বেটাৰী চেঞ্জ কৰিব লাগে। তো গাইজ চেঞ্জ কৰি ল'লোঁ ঘড়ী, 300 টকা গ'ল বেটাৰীটো। এতিয়া আৰু 3 বছৰ যাব, আৰু 3 বছৰ পিছত আৰু চেঞ্জ কৰিব লাগিব। কেনেকুৱা হৈছে চাওক, মজা একদম। এইবাৰ গৈ থাকোঁ আৰু নে কি কয়, এটি ৰোডত যাওঁ এইবাৰ। গোপ্ৰৰ বেটাৰী একদম অন্তিম অৱস্থা পাইছে। তো গাইজ এইবাৰ আমি বাইকৰ হৰ্ণ লওঁ। হৰ্ণ হেবা আছে না নাই? ইয়াতে তো গাইজ আমাৰ হৰ্ণ আহি পোৱা নাই, আজিও ফুৰিব লাগিল। তো গাইজ আজিও আমি হৰ্ণটো নাপালোঁ। মানে আমাৰ এই শ্যামলক দুটা হৰ্ণ দি দিম, সি অলপ যাতে জোৰকৈ আটা পাৰিব পাৰে, সেইকাৰণে বোলো দিম বুলি ভাবিছোঁ। কিন্তু সেইদিনাখনো আহিলোঁ নাই, আজিও আহিলোঁ নাই, তেওঁলোকৰ বোলে ষ্টকতে নাই। এতিয়া আজি আৰু সুদামুখে ঘূৰি যাব লগা হ'ল। আজি 3টা কাম হ'ল বাৰু। 5 বজাৰৰ কামটো হ'ল, তাৰপিছত আপোনাৰ 1 লাখ টকীয়াৰ বেটাৰীৰ কামটো হ'ল, আৰু ঘড়ীৰ বেটাৰীৰ কামটো হ'ল। এতিয়া কেনেকুৱা লাগি আছে চাওকচোন ঘড়ীটো। বেটাৰী চেঞ্জ কৰি দিলোঁ একদম ধুনীয়াকৈ। তাৰপিছত এতিয়া আৰু ইয়াৰতো কামটো নহ'ল, এতিয়া ঘৰ মধ্যে যাই থাকোঁ নে কি কয়, অলপ কিবা খাই লৈ ঘৰত যাওঁ। বাকী আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। বাকী যি কৰিব লাগে কৰি থাকিব। বাই বাই, ষ্টে টিউন ফৰ নেক্সট ভিডিঅ'।